थांबा शिवरात्रि पूजा प्रति बছर शिवरात्रि पूजा जायो बेयाव माने विभिन्न गामिनिफ्राय माने बर' विभिन्न जाति जनगोष्ठी मानसि बेयाव जमा जाफायो बैयाबो माने गासैबो माने बेयाव गोसोनि मोनसे आसा लानानै फैयो दा बे हिसाबै बेयाव जायफ्रा फैयो बेनो माने माबा मोनसे मोनो आरो बे हिसाबै दिनै बिश्वास मोनसे दङ मानसिनि गेजेराव बे बिश्वासखौ लानानै दिनैसिम फुजाया सोलिबाय थायो बेवहाय दिनैनि बेलायाव गोथार समाव रायजो राजाखौ मा होनना खावलायगोन दा बेखौनो बुंनो माने आङो आंनिफ्राय जे गासैबो बेखौनो खावलायो जाहाथे नैबे माबाया बे शिवरात्रिहा प्रति बोसोर जाहाथे बिदिनो जाहाथे गाजा गोमजायै जाहाथे सालायलाङो आरो बे हिसाबै गासैबो फैनानै जाहाथे बेयावहा सहाय सहयोग फैनांगौ बेखौनो आं नोंनिफ्राय खावलायो दं जिहेतु नैबे जाबाय थामाइस्वर जायखौ थामाइस्वर होनना बुंदों बे थामाइस्वर जायगाया नोंथांनि बियाबनि सिङाव दङ बेखौ फोजौखांनायनि थाखाय नोंथाङा माबायदि राहा लागोन एक्सुवेलि बुंनो थाङोबा नैबेखौ जोङो मोनसे माबा हिसाबै मा होनना बुङो बेखौ मोनसे टुरिजिम हिसाबै जों बेखौ माने माबा खालामना लाखिनांगौ आरो बेयाव जोंहा मोनसे अभाब दङ जेनेबा गेस्ट हाउस नांगौ मोनसे बुस्थु जा माने बिया भबन कारण मानो होनबा मानसिफ्रा फैनानै बेयावहा थांलाय फैलाय खालामो आरो बिनिफ्राय टेबोलखौ जुरानिफ्राय मानसि फैयो थानायनि मोनसे परिबेक नागिरो बे परिबेकखौ मोनफाया थारमाने बेखायनो मोनसे गेस्ट हाउस बनायनाय मोनसे थांखि लादों आं बेयावहा बिटिआर सरकारनिफ्राय नाथाय दिनैसिम नोजोराव जों लानायखौ नुवाखै आसाम सरकार खिन्थु आसाम दरखानाव गोग्लैदों लादों खिन्थु बिटिआर सरकारा दिनैसिम बे टुरिजिम माबाखौ लादों नोंथाङा जिहेतु सासे खन्थाइ आफादनि सासे सोद्रोमा जानानै माबायदि राहा लागोन एक्चुवेलि बुंनो थाङोबा मा जाबाय जिहेतु कभिडनि कारणे जिहेतु दा हांसेयाव माने थाखा फैसानि खेथ्रआव एसे माबा जादों मानो होनबा सेन्ट्रेल गभर्नमेन्टआ आसामाव होगोन आसामनिफ्राय बिदियाव फैयो नालाय गतिके कभिडनि कारणे किसु एसे इफाल इफाल जाना दङ गतिके मार्चनि उनावहा फैसा फैयोब्ला माने आङो नैयावहा जोंनि बिटिआरनि सिएमखौ बुंनानै माबा मोनसे फान्ड लाबोनो नाजागोन आं নমস্কাৰ জনাইছোঁ আচলতে মই এই ঐতিহ্যমণ্ডিত যি তামেশ্বৰ দেৱালয় ইয়াত আহি অতিকৈ অভিভূত হৈছোঁ যে বিগত বছৰসমূহৰ তুলনাত এইবাৰো বহুত যথেষ্ট ৰাইজ এই আমাৰ যি আজি শিৱৰাত্ৰি মহাশিৱৰাত্ৰিত অংশগ্ৰহণ কৰি তেওঁলোকে যি আশীৰ্বাদ বিচাৰিছে আমিও আহিছোঁ তেওঁৰ আশীৰ্বাদ ল'বলৈ গতিকে মই এজন ভক্ত হিচাপে এইটোৱে ৰাইজৰ ওচৰত প্ৰণিপাত জনাওঁ যে তেওঁলোকৰ যিখিনি তেওঁলোকৰ মনৰ কামনা সেইখিনি পূৰ্ণ হওক তেখেতসকলে আশীৰ্বাদ দিয়ক যে তেওঁলোকৰ ভৱিষ্যত জীৱনবিলাক সুখৰ হওক সমৃদ্ধি হওক এইখিনিয়ে মোৰ ক'বলগীয়া থেংক ইউ নমস্কাৰ অপৰাধ সহস্ৰনিকে দশামিত্ৰ মামিত্ৰ ক্ষেমন্তে পৰমেশ্বর নম শিৱায় এই নিবেদন আমি সপ্ৰন্তংগতি পৰমেশ্বর শিৱ ভোলে বাবা আমি শ্ৰী শ্ৰী তামেশ্বৰ দেৱালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী শিৱৰাত্ৰি মহোৎসৱ আয়োজন কৰিছোঁ ইয়াতে আমাৰ ভক্ত 50,000ৰো অধিক লোক সমাগত হোৱাৰ এটা ইংগিত পাইছোঁ যা নহওক তেওঁলোকৰ আপ্যায়নৰ কাৰণে আমি এই পায়স ভোগ চাহ আৰু অন্যান্য বস্তুবোৰ আছে তেওঁলোকক আমি খাদ্য অনুযায়ী তেওঁলোকক আমি খুৱাই আছোঁ আৰু আমাৰ এই প্ৰগ্ৰেমটো আমাৰ দুদিনীয়া অহাকালি দিনৰ 1 বজাৰ লগে লগে আমাৰ ইয়াৰে এই অঞ্চলৰ বিশিষ্ট খেৰাই নৃত্য দলে নৃত্য পৰিৱেশন কৰিব খেৰাই নৃত্যৰ কাৰণে আমাৰ এই অঞ্চল মানুহ অতি মানে হাবিয়া হৈ থাকে যে তামেশ্বৰ দেৱালয়ত খেৰাই নৃত্য হ'ব আমি যাব লাগে ভাত পানী সোনকালে বনাই খাই আমি চাব লাগে এই যে ইয়াত তামেশ্বৰ দেৱালয় ইয়াত কি পায় ভক্তসকলে কিয় আহে ইয়াতে এটা লোকবিশ্বাস ধৰ্মীয় ইয়াতে মই যি পূজা কৰি থাকোঁতে মোক কিছুমান মানুহে কৈছে যে হেৰি ঠাকুৰ মই ল'ৰা সন্তান এটা পাইছোঁ মোৰ ছোৱালী 3জনী গতিকে মই এই বাবাক মই বেলপাত দিয়াৰ পিছত এই সন্তানটো পাইছোঁ আপুনি আশীৰ্বাদ দিয়ক মই আশীৰ্বাদ দিছোঁ ইয়াতে তাৰমানে মানস মতে যি সাধনা পায় এইটো 100% আৰু সেইটো কাৰণে মানুহখিনি ইয়াতে মানে হেতা হ'ব লাগে এতিয়া আপোনালোকে দেখা পাইছে কিমান লাইন এই পিডব্লিউ ৰাস্তালৈকে মানে লাইন হৈছে আৰু এটা মোৰ কথা মানে দুখেৰে ক'ব খোজোঁ যে আমাৰ এই মন্দিৰটো মানে দ্বাদশ শতিকাৰ চৰকাৰৰ ফালৰ পৰা কোনো অৰিহণা নাই জাষ্ট বাউণ্ডাৰী এটা দিছে আৰু যিবিলাক আমাৰ শিলৰ ভাস্কৰ্য সেইবিলাক এটা সৰু মিউজিয়াম বনাই তাতে থৈ দিছে কোনো অসমত যিখিনি মানে অসমৰ যিখিনি বিলাসবহুল আঁচনি আছে এই যে অসম দৰ্শনৰ কি আঁচনিবিলাক অসম দৰ্শনৰ আঁচনিটো আপোনাৰ পানীৰ টেংকি এটা আৰু আপোনাৰ ইউৰিনেল এনেকৈ পাইছোঁ কিন্তু আমাক সেইখিনিয়ে আমি পৰ্যাপ্ত নহয় আমাক এটা কোটি কোটি টকা দিলেহে এটা পৰ্যটকৰ কেন্দ্ৰবিন্দু আমি কৰিব পাৰিলোঁ হয় কিন্তু চৰকাৰৰ অৱহেলা এতিয়া আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি ইতিমধ্যে লেটাৰ পঠাইছোঁ আৰু আমাৰ বিটিআৰৰ প্ৰমোদ বড়ো ছাৰলৈ পঠাইছোঁ তেওঁলোকে আগৰ যিবিলাকে যি কাম কৰিলে আপোনালোকে নতুনভাৱে কামখিনি কৰি এটা ৰাইজক দেখুৱাই দিয়ক এইখিনি মোৰ কামৰাতি যোগেদি অসমবাসীলৈ আমাৰ সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে সুখে শান্তিয়ে থাকক আৰু আপোনালোকক মই
ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো সমাজলৈ ইয়াতে কোনো ভাষা ভাষী কথা নহয় সকলো মানুহৰ ইয়াতে উপস্থিতি একদম আগৰ পৰাই মানে বিধি বাদ নোপোৱা অৱস্থা কোনো জাতিৰ হেৰি নাহে ইয়াতে গতিকে মই আপোনালোকৰ টিভিৰ জৰিয়তে সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससि इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्कनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाय होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससि इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन